কিমান শিক্ষিত দেশৰ হাই প্ৰফাইল ৰাজনীতিকসকল বিদ্যালয়ৰ দেউনা অতিক্ৰম নকৰাকৈ কোন হল মুখ্যমন্ত্ৰী দেশৰ বাগজৰি হাতত লোৱা মন্ত্ৰী বিধায়কে ধন দিলেই লাভ কৰে নেকি ডিগ্ৰী চাৰ্টিফিকেট কোন ৰাজনীতিকৰ ড্ৰাইভাৰে লাভ কৰিলে মন্ত্ৰিত্ব কোন আছিল দেশৰ আটাইতকৈ শিক্ষিত ৰাজনীতিক শিক্ষা নে অভিজ্ঞতাই এজন নেতাক সফল নেতৃত্ব প্ৰদানত সহায় কৰে আমাৰ নেতা কিমান পঢ়া এই প্ৰশ্নৰ কেতিয়াবা উত্তৰ বিচাৰিছেনে আজিৰ এই প্ৰতিবেদনত আমি আপোনাক দিম এই প্ৰশ্নৰ উত্তৰ প্ৰথমে আহিছো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতালৈ 8 বছৰ বয়সতে আৰএছএছত যোগদান কৰি ৰাজনীতিৰ জীৱন আৰম্ভ কৰা নৰেন্দ্ৰ মোদীয়ে জন্মস্থান ভাটনগৰৰ পৰা স্কুলীয়া জীৱনৰ শিক্ষা লাভ কৰিছিল পৰৱৰ্তী সময়ত দিল্লীৰ স্কুল অফ অপেন লাৰ্ণিঙৰ পৰা 1978 চনত ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰি ইয়াৰ 5 বছৰৰ পাছত গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা সম্পন্ন কৰে মাষ্টাৰ ডিগ্ৰী কিন্তু মোদীৰ এই ডিগ্ৰীক লৈ আজি উত্থাপন হয় বহু প্ৰশ্নৰ কিয়নো এক আৰটিআই তথ্য অনুসৰি 1978 চনত দিল্লীৰ অপেন ইউনিভাৰ্চিটিৰ স্নাতক উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ কোনো তথ্য মজুতেই নাই আনহাতে মোদীৰ স্নাতকোত্তৰ ডিগ্ৰীৰ চাৰ্টিফিকেটত উল্লেখ থকা বিষয়সমূহ 1983 চনত গুজৰাট বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হোৱা নাছিল আনহাতে বিৰোধী শিবিৰৰ নেতা ৰাহুল গান্ধীৰ শিক্ষাগত অৰ্হতা চকুত লগা ডেৰাডুন আৰু হোম স্কুলিঙৰ জৰিয়তে প্ৰাথমিক শিক্ষা লাভ কৰা ৰাহুল গান্ধীয়ে দিল্লীৰ মডাৰ্ণ স্কুলৰ পৰা কলেজীয়া জীৱনৰ পাতনি মেলিছিল পৰৱৰ্তী সময়ত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে ৰাহুল গান্ধীয়ে কিন্তু ইন্দিৰা গান্ধী আৰু পিতৃ ৰাজীৱ গান্ধীৰ মৃত্যুৰ বাবে হাৰ্ভাৰ্ডত শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰিলে ৰাহুল গান্ধীয়ে সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখি ৰাহুল গান্ধীৰ পৰিৱৰ্তে ৰাহুল ভিনচি নামেৰে ফ্লৰিডাৰ ৰলিন্স কলেজৰ পৰা ফিলছফিত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে ৰাহুল গান্ধীয়ে দেশৰ আন এগৰাকী আগশাৰীৰ ৰাজনীতিবিদ তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান আইআইটিৰ পৰা উত্তীৰ্ণ 1989 চনত কেজৰিৱালে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি খড়গপুৰৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ বিভাগত বিটেক ডিগ্ৰী লাভ কৰিছিল স্কুলীয়া জীৱন সম্পূৰ্ণ নকৰাকৈ ৰাজনীতি কৰা ৰাজনীতিবিদ আমাৰ দেশত তেনেই সুলভ কিন্তু এই ক্ষেত্ৰত তালিকাৰ প্ৰথমতেই নাম আহে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱীৰ লালু প্ৰসাদ যাদৱৰ পত্নী ৰাবৰি দেৱী মাত্ৰ অষ্টম শ্ৰেণীহে উত্তীৰ্ণ 17 বছৰ বয়সতেই লালুৰ সৈতে বিয়াত বহা ৰাবৰি দেৱীয়ে ঘটনাৰ পাকচক্ৰত পৰি ৰাজনীতিত যোগদান কৰে ইয়াৰ পাছত তিনিবাৰকৈ বিহাৰৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয় ৰাবৰি দেৱী ৰাজনীতিকৰ পত্নী পুত্ৰ বা বংশ পৰিয়ালৰ লোক ৰাজনীতিলৈ অহাটো তেনেই স্বাভাৱিক কিন্তু ৰাজনীতিকৰ ড্ৰাইভাৰো ৰাজনীতিলৈ আহি মন্ত্ৰিত্ব লাভ কৰিছে এইখন দেশত কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ নিজালিংগাপ্পাৰ ড্ৰাইভাৰ ৰূপে কাম কৰা চিকে জাফৰ শ্বৰিফে ৰাজনীতিলৈ আহি সৃষ্টি কৰিছিল আলোড়নৰ নিজালিংগাপ্পাৰ সংগী ইন্দিৰা গান্ধীৰ সহযোগত ৰেলৱে মন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিল এইগৰাকী ড্ৰাইভাৰে মন্ত্ৰিত্বৰ সময়ছোৱাত অত্যন্ত সফল আৰু দক্ষ মন্ত্ৰী হিচাপে চিহ্নিত হৈছিল জাফৰ শ্বৰিফ আনহাতে দেশৰ ইতিহাসৰ সৰ্বাধিক ডিগ্ৰীধাৰী ব্যক্তি হিচাপে পৰিচিত শ্ৰীকান্ত জিস্কাৰ আছিল ভাৰতৰ আটাইতকৈ শিক্ষিত ৰাজনীতিবিদ 42খন বিশ্ববিদ্যালয়ৰ পৰা 20টাকৈ ডিগ্ৰী অৰ্জন কৰিছে শ্ৰীকান্ত জিস্কাৰে 26 বছৰ বয়সত দেশৰ আটাইতকৈ কম বয়সীয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল শ্ৰীকান্ত জিস্কাৰ ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাটো সফলতাৰে উত্তীৰ্ণ হৈছিল জিস্কাৰ মহাৰাষ্ট্ৰ বিধানসভালৈ নিৰ্বাচিত হোৱা জিস্কাৰে পালন কৰিছিল মন্ত্ৰিত্বৰ দায়িত্ব কিন্তু মাত্ৰ 49 বছৰ বয়সতে এক পথ দুৰ্ঘটনাত নিহত হয় শ্ৰীকান্ত জিস্কাৰ আনহাতে কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতী কিমান পঢ়া আপুনি জানেনে 2014 চনৰ লোকসভা নিৰ্বাচনত উমা ভাৰতীয়ে নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামাত নিজে উল্লেখ কৰিছে তেওঁ পঞ্চম শ্ৰেণীলৈকেহে পঢ়িছিল এয়া চাওক উমা ভাৰতীৰ শপতনামা ইফালে 2004 চনত বিএ আৰু 2014 চনত মনোনয়ন পত্ৰত বি কমৰ চাৰ্টিফিকেট প্ৰদান কৰা স্মৃতি ইৰাণীৰ শিক্ষাগত অৰ্হতাক লৈ বিভিন্ন সময়ত উত্থাপন হৈ আহিছে বিভিন্ন প্ৰশ্নৰ
উল্লেখ্য যে সেনা বাহিনীত নিযুক্ত হ'বলৈ যি দেশত ন্যূনতম 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগে সেই দেশত মন্ত্ৰী বিধায়ক হ'বলৈ নালাগে কিন্তু ন্যূনতম যোগ্যতা। শিক্ষক হ'বলৈ ন্যূনতম টেট পৰীক্ষা উত্তীৰ্ণ বাধ্যতামূলক এইখন দেশত শিক্ষামন্ত্ৰীৰ দায়িত্ব পাবলৈ নালাগে কিন্তু শিক্ষাগত যোগ্যতা। যি কি নহওক পঢ়া শুনা কৰা দায়িত্ববোধ থকাজন আমাৰ প্ৰতিনিধি হওক সেয়া আমাৰ সকলোৰে কাম্য। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ নাও।